নমস্কাৰ নমস্কাৰ। আজি যিহেতু জন্মদিন সেইবাবে সৰুকৈ অকণমান নিয়ম অকণ কৰিছে। মানুহ মতা নাই, এনেই আমাৰ পৰিয়াল মানে ঘৰৰ মানুহকেইটাই খাম আৰু তাৰপিছত আৰু হাজবেণ্ডৰ লগৰ আহিব আৰু সকলোৱে মৰমৰ চিংকুপিয়া আহিব। আহি আছে। এতিয়া মই সেই মাংস বনাব লৈছোঁ। সেই দেখিছেনে মাংস বনাব লৈছোঁ। এইখিনি প্ৰায় 3 কেজিমান আছে। এইখিনি বনাম আৰু এতিয়া মানুহবোৰ বেছি মতা নাই। তাৰপিছত আৰু কি বুলি কয়, শাহুমা আহি আছে আৰু বোৱাৰীজনী আহি আছে। ময়ো যিহেতু কাইলৈ তাহাঁতৰ লগত যামগৈ, সেইটো কাৰণে আজি বোলো আহা, তাৰপিছত আকৌ কাইলৈ তোমালোকৰ লগতে একেলগতে যামগৈ বুলি তাহাঁতকো মাতিছোঁ। আহিব এতিয়া, তাতে থাকিব, মা আৰু বোৱাৰী থাকিব। আকৌ লগতে কাইলৈ যামগৈ আৰু ইমানকেইদিন ঘৰত থাকিলোঁ। তাৰপৰা কাইলৈ আৰু টাটা বাই বাই কৰিম আৰু ভিডিঅ'টো সম্পূৰ্ণ চাই দিব দেই সকলোৱে। Thank you. Sumota dia ako. আজি বার্থডে বুলি মাক সুমতা দিয়া আকৌ। সুমতা দিয়া। I love you. Happy birthday to you. Happy birthday to you. Happy birthday to you. I love you. Happy birthday. I love you কৈ দিয়া আগত। I love you. I love you. I love you too. নমস্কাৰ নমস্কাৰ। ইয়াতে আহি গ'ল। আহি পোৱাৰ পিছত আৰু চাহ দিলোঁ। চাহ দিয়াৰ পিছত আৰু বেছি সময় ৰখি নাথাকিলোঁ, ভাতকে দি দিলোঁ আৰু যিহেতু চিংকুপিয়ে যামগৈ বুলি কৈছে তাত ইটানগৰলৈ, সেইটো কাৰণে ভাতকে দি দিলোঁ ডাইৰেক্ট। আৰু মানুহজনে মাক আনিব গৈছে, সেইটো কাৰণে ৰৈ ৰৈ পেলাই তেওঁলোকে ভাতেই খালে। আৰু ভিডিঅ' কৰি থাকিবলৈ মানে বৰ সময় অভাৱ, মানে যিহেতু ভাততো লাগি থকা হৈছে। আৰু এইফালে মানে চিংকুপিয়া জা হয় দেই, এই দুইজনী জা জ্বলি আহিছে। আৰু এইফালে হৈছে মোৰ ভাগৰ জা, মানে আমাৰ নতুন কইনা। ভাত পানী খাই আজৰি হ'ল আৰু তাই মোৰ কাৰণে উপহাৰ এটা আনিছিলে, তাকে অকণমান ধেমালি ধেমালা কৰি আছোঁ। উপহাৰটো কোনো ডাঙৰ কথা নহয়, কিন্তু আহিছে যে সেইটো কাৰণে বহুত ভাল লাগিছে। আৰু আপোনালোকে ইমান মৰম দিছে তাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ। আৰু কিন্তু চিংকুপিয়া হাজবেণ্ড বহুত একদম ধেমেলীয়া দেই, আমি আগৰ পৰাই বহুত চুপতি কৰি থাকোঁ। ভিডিঅ' আৰু কাহিনী হা মই নাজানো নহয়। বাই বাই, যোৱা আকৌ আহিবা। হা যাম। অ' থেংক ইউ দেই, যাম। ইটানগৰতে কেকটো কাটিমগে আৰু। অঁ কেকটো কেক বুলি কৈছে। এই বাৰ্থডে গালে হাঁহি পোৱা নাই ছাৰ। লোকৰ ভিডিঅ' উঠিবলৈ লাজ লাগে মোক। মই নুঠো নহয়। বাই বাই। মই আকৌ এনেকৈ নকওঁ, এনেকৈ কৈ দিওঁ। আপুনি বৈ হ'ব নে বোৱাৰীয়ে হ'ব নে মই ধৰিব পৰা নাই। হেৰি বোৱাৰী হ'ব, দাদাতকৈ সৰু নহয়। যোৱা। বাই বাই, আহিবা আকৌ। অঁ এই নহয়, তুমি বৌ বুলি মাতিলে তুমি কৰিলে ভাল লাগে, একো নাই। অঁ কৃষ্ণ, যোৱা যোৱা, বাই বাই। গৈ ফোন কৰিবা, মোবাইল ল'লা নহয়। আৰু এইফালে তাহাঁতকো পঠিয়ালোঁ। পঠিওৱাৰ পিছত আৰু তাই মোৰ কাৰণে এটা উপহাৰ আনিছিলে, তাকে ভাবিলোঁ ময়ো চাওঁ আৰু আপোনালোককো দেখাওঁ। দেখিছেনে কিয়নো আনিব লাগে, একদম মই ইমান গালি পাইছোঁ তাই কেলৈ আনিব লাগে এইবিলাক। আৰু তাই লৈ আহিছে, কি কৰিব।
আচলতে বাই ভনীয়েকৰ মৰম এনেকুৱাই ন, উপহাৰ কোনো ডাঙৰ কথা নহয়, ননা হ'লেও হয়, কিন্তু আহিছে যে সেয়াই বহুত ভাল লাগিলে। আৰু ইমান ধুনীয়া কাপোৰ এযোৰ যে চাওকচোন, এইফালে আমাৰ শাহুমা, আমি সকলোৱে মিলি চাই আছোঁ।